Hi everyone, Kolita ABC channel tiloi সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ ম্যাথমেটিক্স ৰিজনিংৰ কোৱেশ্চন কেটিলৈ আগবাঢ়িছো ইয়াৰে যেটো প্ৰথম কোৱেশ্চনটো দিছে এনেকৈ ধৰণৰ প্ৰথম কোৱেশ্চনটো দিছে আমাক in a certain code 15789 is written as xtzal মানে এটো যেটো 15789 এটো লিখিছে এনেকে মানে কিবা এটা কোড ব্যৱহাৰ কৰি আৰু 2346 is written as npsu এটো যেটো 2346 হেতু লিখিছে npsu তো আমাক উলিয়াব দিছে 23549 ৰ ৰিজাল্টটো এটা অপচনস দিয়া আছে সো আমি কি ৰিজাল্ট ওলাই ইয়াতে আমাক দিছে 15789 এইটোৰ আমাক লিখিছে এনেকুৱা ধৰণত xtzal আৰু আমাক দিছে 2346 এইটো লিখিছে npsu এনেকে তো আমাক ইয়াতে উলিয়াব দিছে 23549 মানে এটোৰ ৰিজাল্ট কি ওলাব আমি যদি চাও ইয়াৰে যেটো দিছে প্ৰথমতে দিছে 2 ইয়াতে 2 টো লিখিছে n তো আমি ইয়াতে প্ৰথমতে n টো লিখিম নেক্সট ইয়াতে আমাক উলিয়াব দিছে 3 টো ইয়াতে লিখিছে p আমি লিখিম p নেক্সট 5 টো ইয়াতে নাই 5 টো আছে ইয়াতে 5 টো লিখিছে t তো আমি লিখিম t নেক্সট দিছে 4 টো ইয়াতে লিখিছে s আমি লিখিম s দেন 9 টো ইয়াতে লিখিছে l মানে nptsl 23549 ৰ যেটো ৰিজাল্ট আমাৰ ওলাইছে nptsl যেটো অপচন সি সিটো হ'ব শুদ্ধ উত্তৰ মানে এইবিলাক ইজি এনেকুৱা ধৰণতে উলিয়াব লাগিব কিন্তু প্ৰ্যাকটিস কৰাটো দৰকাৰ কাৰণ কি সিস্টেমত যাতে আপোনাৰ মানে কেনেকে দিয়া থাকে আমি যাতে কোৱেশ্চনটো সলভ লগে লগে ধৰিব পাৰো যাতে আমাৰ কম সময়ৰ ভিতৰতে আমি আনসাৰটো উলিয়াব পাৰো কাৰণ এক্সামৰ টাইমত আমাৰ সময় বহুত কম থাকে আমি যিমানে প্ৰ্যাকটিস কৰিম তো হিমানে মানে সোনকালে আমি আনসাৰ বিলাক আমি উলিয়াব পাৰিম ইয়াতে আৰু এটা কোৱেশ্চন দিছে আমাক 2 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো চাও কি কোৱেশ্চন দিছে ইয়াতে দিছে in a certain code Sikkim is written as thlJJL তো আমাক হে মানে কিবা এটা কোড ব্যৱহাৰ কৰি সিকিমটো এনেকে লিখিছে তো আমাক হে একে কোড ব্যৱহাৰ কৰি ট্ৰেইনিংৰ ৰিজাল্ট আমি উলিয়াব লাগে অপচনস দিয়া আছে চাও আমি কি ৰিজাল্ট ওলাই ইয়াতে লিখিছে প্ৰথমতে সিকিম SIKKIM সিকিমটো লিখিছে ইয়াতে THLJJL তো আমি প্ৰথমতে এইটো উলিয়াই ল'ব লাগিব মানে সিকিমটোনো কি এনেকুৱা কোড ব্যৱহাৰ কৰি বা কি টেকনিক বা কি এনেকুৱা ৰিলেচন দি ফলাই এইটো এনেকে লিখিছে তো আমি যদি চাও ইয়াতে আছে প্ৰথমতে সিকিমৰ ইয়াতে আছে S আৰু ইয়াতে আছে T মানে ST মানে S ৰ পিছত যেটো লেটাৰ হেতু হল T তাৰে পিছত ইয়াতে আছে I ইয়াতে লিখিছে H মানে আমি যদি ABCD এনেকে চাই যাও ABCDEFGHI মানে I ৰ যেটো আগৰ এলফাবেট হেতু লিখিছে নেক্সট ইয়াতে আছে K ইয়াতে লিখিছে L মানে IJKL মানে ইয়াতে লিখিছে K ৰ পিছত যেটো লেটাৰ হেতু নেক্সট আকৌ ইয়াতে আছে K ইয়াতে লিখিছে J মানে আমি যদি চাও IJK মানে K ৰ আগৰ যেটো এলফাবেট হেতু লিখিছে আপোনালোকে ধৰিব পাৰিছে নে কেনেকুৱা সিস্টেমত আহি আছে বস্তুটো কেনেকৈ লিখিছে মানে প্ৰথম যেটো ইয়াতে লিখিছে মানে এছৰ পিছত হেতু মানে ফৰৱাৰ্ড স্টেপত লিখিছে আকৌ নেক্সটটো ব্যাকওয়াৰ্ড স্টেপত লিখিছে মানে এটা লেটাৰ মানে এছৰ পিছত যেটো আহিছে হেতু লিখিছে নেক্সট সেকেন্ডৰ আগত যেটো এলফাবেট আহিছে হেতু লিখিছে নেক্সট আকৌ যেটো মানে ইয়াতে কেয়াৰ পিছত যেটো আহিছে হেতু লিখিছে এগেইন কেয়াৰ আগত যেটো আহিছে হেতু লিখিছে আকৌ নেক্সট ইয়াতে আছে I আৰু ইয়াতে দিছে J মানে IJ গটিকে পিছত যেটো আহিব হেতু লিখিছে নেক্সট ইয়াতে আছে M ইয়াতে লিখিছে L মানে আগত যেটো LM এনেকে লিখিছে মানে সিকিমৰ যেটো জি সিস্টেমত এটা কোড ব্যৱহাৰ কৰি লিখিছে হেতু এটা মানে লেটাৰ এটা এলফাবেট মানে পিছত আৰু এটা এলফাবেট আগত মানে সেই সিস্টেমত লিখিছে গটিকে একে এই সিস্টেমটো এই কোডটো ব্যৱহাৰ কৰি মানে আমি ট্ৰেইনিংৰ ৰিজাল্টটো উলিয়াব লাগে আমি চাও ট্ৰেইনিংৰ ৰিজাল্টটো কি ওলাই
ইয়াতে ট্ৰেইনিং TRAINING মানে একে সিস্টেমতে আমি উলিয়াব লাগিব মানে এটা লেটাৰ পিছত এটা লেটাৰ আগৰ গটিকে আমি যদি চাও মানে এনেকুৱা সিস্টেমতে টিৰ পিছত যেটো alphabet হেতু আহিব মানে TU গটিকে আমি ইউ টু লিখিব লাগিব নেক্সট সেকেন্ড যেটো ইয়াতে আছে alphabet সেকেন্ড alphabetত আমি তাতে আগৰ যেটো alphabet হেতু লিখিব লাগিব মানে QR মানে আমি Q টু লিখিব লাগিব নেক্সট अगेन 3 নম্বৰটোত আমি পিছৰ alphabet টু লিখিব মানে ইয়াতে আছে A আমি লিখিব লাগিব B নেক্সট আকৌ ইয়াতে আমি কি লিখিব লাগিব ইয়াতে আগৰ যেটো alphabet হেতু লিখিব লাগিব মানে আমি যদি চাও A B C D E F G H I গটিকে H টু আহিব H টু লিখিব লাগিব নেক্সট ইয়াতে আছে N N ৰ পিছৰ যেটো লেটাৰ হেতু লিখিব লাগিব M N O O টু লিখিব লাগিব নেক্সট ইয়াতে আছে I I ৰ আগত যেটো হেতু লিখিব লাগিব আমি I ৰ আগত আকৌ আহিব H দেন ইয়াতে আছে N N ৰ পিছত M N O আমি O টু লিখিব লাগিব নেক্সট ইয়াতে আছে G G ৰ আগত যেটো alphabet হেতু লিখিব লাগিব আৰু হেতু হ'ব F মানে ধৰিব পাৰিছে না আপোনালোকে কি সিস্টেমত কেনেকে আহি আছে আমি যদি এতিয়া এনসারটো চাও এনসারটো ইয়াতে কি কি আমাৰ আমি লেটাৰ পালো alphabet পালো প্ৰথমতে পালো আমি এটো U2 মানে U নেক্সট পালো Q Q নেক্সট পালো B B নেক্সট পালো H H next again O O next again H H next again O O and then last F মানে আমি পালো U Q B H O H O F গতি আমি যদি অপশনত চাও এইটো U Q U ইয়াতে আছে U Q ইয়াতেও আছে U Q U Q B H U Q B H O F sorry O H U Q B H O H O F মানে এই যেটো অপশন B বিটোৰ লগত মিলিছে গতিকে বি টো হ'ব শুদ্ধ উত্তৰ গতিকে এনেকুৱা সিস্টেমতে উলিয়াইছে আৰু এইবিলাক এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে ম্যাক্সিমাম দেখা যায় আমাৰ এক্সাম বিলাকত যিকোনো কম্পিটিটিভ এক্সামতে গতিকে আপোনালোকে যিমান পাৰে সিমানে প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰিলেহে আপুনি আপোনাৰ কম সময়ৰ ভিতৰত মানে ৰিজাল্ট বিলাক আপুনি উলিয়াব পাৰিব আশা কৰিছো আপোনালোকে বুজি পাইছে গতিকে যদি বুজি পাইছে ভিডিওটো লাইক কৰি দিব আকৌ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আহি থকা ভিডিও বিলাক আপোনাৰ তাতে অতি সোনকালে আপুনি পাই যায় আৰু প্লাস শেয়াৰ কৰিব কাৰণ যদি কোনোবা মানে ভাইটি ভন্টি বা কোনোবা এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে যাতে এইবিলাক ভিডিও পায় আৰু সহায় হয় গতিকে চাই থাকিব ভিডিও বিলাক আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই